আমি বিজেপি মনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনটো অলপ আমনি কৰিম আৰু সেই কাৰণে কি হৈছে 10 সেপ্টেম্বৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'ল 10 অক্টোবৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান হ'ল আৰু এতিয়া যোগদান কৰা তালিকা ইমান বহল আহা 10 নৱেম্বৰ তাৰিখে প্ৰতিটো জিলাৰ ভিতৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'বগৈ তো সেই কাৰণে ভয় নকৰিব কোনো কাৰণত ভয় নকৰিব যদি ভাবে কিশোৰী কৈছিলে যে 10 সেপ্টেম্বৰ SIT ৰিপৰ্ট আহিব গৌৰৱ গগৈ আমি পাকিস্তানী আমি প্ৰমাণ দিম কৈছে নাই কোৱা 10 সেপ্টেম্বৰ চৰি আছিল বাঘৰ দৰে চৰি আছিল 10 সেপ্টেম্বৰ হে বাঘটো মেকুৰী হৈ গ'ল মেকুৰী হৈ গ'ল মইতো কৈছিলো ফ্লপ মহা ফ্লপ যিমান হিট ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ চিনেমা হৈছে সিমানে ডাঙৰ ফ্লপ মুখ্যমন্ত্ৰী SIT পাকিস্তানৰ এক কথাবোৰ হৈছে কিন্তু আমাৰ 10 সেপ্টেম্বৰ কথা আমি ৰাখিছো 10 সেপ্টেম্বৰত আমি কৈছিলো যে বিজেপি পৰা আমাক যোগদান কৰিব আহিলে মানসিং ৰংপি ডাঙৰীয়া আমাক 10 সেপ্টেম্বৰত যোগদান কৰিলে আমি বিজেপি মনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনটো অলপ আমনি কৰিম আৰু সেই কাৰণে কি হৈছে 10 সেপ্টেম্বৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'ল 10 অক্টোবৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান হ'ল আৰু এতিয়া যোগদান কৰা তালিকা ইমান বহল আহা 10 নৱেম্বৰ তাৰিখে প্ৰতিটো জিলাৰ ভিতৰত বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ যোগদান কাৰ্যসূচী হ'বগৈ তো সেই কাৰণে ভয় নকৰিব কোনো কাৰণত ভয় নকৰিব যদি ভাবে কিশোৰী কৈছিলে যে 10 সেপ্টেম্বৰ SIT ৰিপৰ্ট আহিব গৌৰৱ গগৈ আমি পাকিস্তানী আমি প্ৰমাণ দিম কৈছে নাই কোৱা 10 সেপ্টেম্বৰ চৰি আছিল বাঘৰ দৰে চৰি আছিল 10 সেপ্টেম্বৰ হে বাঘটো মেকুৰী হৈ গ'ল মেকুৰী হৈ গ'ল মইতো কৈছিলো ফ্লপ মহা ফ্লপ যিমান হিট ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ চিনেমা হৈছে সিমানে ডাঙৰ ফ্লপ মুখ্যমন্ত্ৰী SIT পাকিস্তানৰ এক কথাবোৰ হৈছে কিন্তু আমাৰ 10 সেপ্টেম্বৰ কথা আমি ৰাখিছো 10 সেপ্টেম্বৰত আমি কৈছিলো যে বিজেপি পৰা আমাক যোগদান কৰিব আহিলে মানসিং ৰংপি ডাঙৰীয়া আমাক 10 সেপ্টেম্বৰত যোগদান কৰিলে